এটা আধৰুৱা প্ৰেম কাহিনী। ফুলপা নুফুলোতেই যেনেকৈ কলিতে কিছুমান ফুল মৰহি যায়, ঠিক কিছুমান সম্পৰ্ক তেনেদৰেই শেষ হৈ যায়। এইজনী হ'ল মেঘালী, এজনী ধুনীয়া ছোৱালী, আৰু এইজন জয়ন্ত, এজন সাধাৰণ ল'ৰা। জয়ন্ত আৰু মেঘালীৰ ভালপোৱা আজি প্ৰায় এবছৰে হ'বৰ হ'ল। কিন্তু এনেতে হঠাৎ ল'ৰাজনৰ এটা ডাঙৰ বেমাৰ হ'ল। এদিন ল'ৰাজনে ছোৱালীজনীক ক'লে, মই চাগে আৰু বেছিদিন এই পৃথিৱীত জীয়াই নাথাকিম, তুমি মোক লাষ্টবাৰৰ কাৰণে এবাৰ লগ দিয়া। তেতিয়া ছোৱালীজনীয়ে ক'লে, তুমি পাগল হৈছা নেকি, কিয় এই যা তা কথাবোৰ কৈ থকা বুলি ক'লে। তাৰপিছত ল'ৰাজনে ক'লে, মই ধেমালি কৰা নাই, সঁচাই কৈছোঁ। কিন্তু ছোৱালীজনীয়ে বিশ্বাস কৰা নাছিল। ছোৱালীজনীৰ এজন ল'ৰা বেষ্ট ফ্ৰেণ্ড আছিল। সি ক'লে, কথাটো সঁচা হ'ব পাৰে, তুমি এবাৰ ভালকৈ জানি লোৱাচোন। এনেকৈ কৈ ছোৱালীৰ বেষ্ট ফ্ৰেণ্ডজনে ল'ৰাজনৰ বুকুত হাত দিলে, আৰু ল'ৰাজনে দেখিলে যে সেই ল'ৰাজনৰ হাৰ্টবিটটো বহুত স্পীড হৈছে। তাৰপাছত ছোৱালীজনীয়ে ক'লে, আজি তুমি কিবা ভয় কৰি আছা নেকি? তাৰপিছত ল'ৰাজনে হাঁহি হাঁহি ক'লে, নাই, মোৰ হাৰ্টৰ প্ৰব্লেম আছে। আৰু এনেকৈ কৈ ল'ৰাজনে শেষ নিশ্বাস ল'লে আৰু চিৰদিনৰ কাৰণে পৃথিৱীৰ পৰা গুচি গ'ল। আৰু এনেকৈয়ে জয়ন্ত আৰু মেঘালীৰ প্ৰেম চিৰদিনৰ কাৰণে আধৰুৱা হৈ ৰ'ল।